हेलो गाइज गुड मर्निंग स्वागतम जनाइছোঁ মই দীপিকাই মোৰ অন্য এটি ভিডিঅ'লৈ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজি ৰাতিপুৱা ৰ'দটো দেখিছেনে বহুত ৰ'দ ওলাইছে আৰু মই ধুই দিছিলোঁ কেইটামান ব্লাউজ মোৰ যিকেইটা একদম ঘৰত সদায় লাগতিয়াল হৈ থাকে সেই ব্লাউজকেইটা আজি ধুই দিছোঁ। আপোনালোকক অকণমান দেখুৱাই দিছোঁ ৰ'ব। সেই ব্লাউজকেইটা এয়া দেখিছে আৰু মই মেলি থোৱা দেখি মানুহখিনি আহি যোন মানুহ আহিছে মানুহখিনিয়ে কৈছে আও এই ব্লাউজৰ মেলা দিছনে বুলি কৈ আছে আৰু চাই থাকক আপোনালোক। Jangi. Bye bye. Bukhani bye bye. Bye bye dia. Bye bye. Efale bye bye dia. Efale. Ni dia. Bye bye muk dia. Bye bye dia. Jua. Dia kita pun langsung. এইফালে আমাৰ গোখাই আছে পঢ়ি এয়া শুই পঢ়ি আছে মানে বহুত গৰম আজি ৰাতিপুৱা দেখিছে। মই এইফালে এয়া তাৰ ওচৰতে বহি কাটিব লৈছোঁ পটল আৰু আলু ভাজি দিম। আজি বহুত গৰম পৰিছে একদম গৰমত থাকিব পৰা নাই। ৰাতিপুৱাই 9টা বাজাই নাই এতিয়ালৈকে এতিয়া ইমান গৰম আৰু গোটেই দিনটো আছেই। আৰু ইফালে গোখানি উলিয়াই দিছে গোখানি উলিয়াই নিলেহে মই এতিয়া ৰাতিপুৱা মানে কিবা কিবি বনাব পাৰিম। দিয়া সি মানে পঢ়িবলৈ দিওঁতে এয়া কিমান ফাংফুং কৰি আছে দেখিছেনে। এবাৰ শুইছে এবাৰ কিতাপখন লৈছে এবাৰ শুইছে এবাৰ কিতাপখন লৈছে ইমান ফাংফুং ৰিজাল্ট কি কৰিবি ঠিক নহৈছে। এইবিলাক পৰীক্ষা আহি আছে আকন্দ একেবাৰে চিম্পুলকৈ বনাই দিম ভাজিখন। এইফালে চাওক এই পঢ়িব দিওঁতে ই কি ফাংফুং কৰি আছে। এইফালে সূৰ্য দেৱতাই মানে টিকাফটা ৰ'দটো উলিয়ালে একদম চকুত বৰকৈ মেলি এনেকৈ ডাঙৰকৈ মেলি দিলে। সূৰ্য দেৱতাই চকুৰ যেতিয়া বহলকৈ মেলিব সেইদিনাখন আৰু কোনে পায় কোনো মানুহ থাকিব নোৱাৰা নিচিনা একদম ফেনখন নহ'লে নহয়। আৰু কেতিয়াবা মানে ফেনৰ বতাহটোও মানে গৰম হৈ যায়গৈ। গতিকে আমাৰ এইখিনিতে পাতিখন পাৰি লওঁ এইখিনিতে বহি ল'লে অকণমান গাটো ঠাণ্ডা পৰে। আৰু মই দেখুৱাই দিছোঁ সূৰ্য দেৱতাই কিমান চকু ভলিউম মানে এতিয়া এই 8টা বজাতে ইমান ভলিউম দিছে। এইফালে চাওক এয়া কিমান ৰ'দ দেখিছেনে আগতে। তেনেহ'লে গাইজ আজিৰ দিনটো কি কৰোঁ কি নকৰোঁ আপোনালোকক মানে অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে চাই যাব আৰু এতিয়া যেনেকৈ মৰম দি আছে তেনেকৈ মৰমবোৰ দি যাব। আপোনালোকৰ মৰমৰ অবিহনে একোৱেই নহয়। আপোনালোকে মৰম দিলেহে আৰু এটা ভিডিঅ' দিবলৈ উৎসাহ পাওঁ। গতিকে আপোনালোকে মৰম দিব ভিডিঅ'বোৰ চাব। হেল্ল' গাইজ বহুত গৰম গতিকে ভাতকেইটা এয়া বহাই দিছোঁ। আৰু এইফালে এইটো বটল এইটো টেমা মই এটা কাম কৰিম এই টেমাটো এয়া গোটাই লৈছোঁ ওচৰতে। কি কৰোঁ আপোনালোকে চাই থাককচোন ভিডিঅ'টো তেতিয়া গম পাব। বহুত এটা ধুনীয়া বস্তু বনাম এই বটলটো দি পেলাই আপোনালোকে চাই থাকক। আৰু এইফালে মোৰ ভাতৰ মাৰখিনি চাকিব হ'ল মই ভাতৰ মাৰখিনি চাকি লওঁ। এয়া দেখিছে আমাৰ টাও বাৰী দি পেলাই মই ভাতকেইটা এনেকৈ চাই লওঁ চাকিবলৈ সময়ত। এতিয়া দেখিছে মই এডাল জাঠিডাল লৈ লৈছোঁ। এডাল এতিয়া মই জুইতে দি পেলাই অলপমান গৰম কৰি ল'ম। এয়া অলপমান গৰম কৰি ল'ম তেতিয়া মানে এইটো কাটিবলৈ ভাল হ'ব। এয়া মই অকণমান কাটিছিলোঁ দেখিছে এয়া আৰু অলপমান কাটিবলৈ বাকী আছে এইখিনি মই কাটি ল'ম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব তেতিয়া গম পাব মই এইটো কি বস্তু বনাম। এয়া দেখিছে এতিয়া মই ইয়াতে এইটো এনেকৈ ফুটা উলিয়াই ল'ম মানে ফুটা উলিয়াবলৈ সহজ হয় আৰু এই প্লাষ্টিকৰ টেমাবোৰ কাটিবলৈ কাৰণে অলপমান টান হয় গতিকে এনেকৈ ফুটা উলিয়াবৰ কাৰণে সহজ হয়। এয়া দেখিছে কি ধুনীয়াকৈ এৰি এই গৰমত কিমান ঘামিছোঁ দেখিছে আপোনালোকে চাওক কিমান ঘামিছোঁ এয়া। আৰু এতিয়া হুচিকডাল লৈ পেলাই ইয়াতে মই এটা ফুটা উলিয়াই দিম। দেখিছে ইয়াতে মই এটা ফুটা উলিয়াই দিম এনেকৈ ফুটনিখনত আৰু এইফালে এটা ফুটা উলিয়াম। গাইজ দিনত আৰু ভিডিঅ' কৰিব পৰা নগ'ল কাৰণ বহুতেই গৰম। এয়া হৈছে ৰাতি গোসানি এয়া খেলি আছে দেখিছেনে আপোনালোকে। আৰু মই এতিয়া চব্জিখিনি কাটি লওঁগৈ, কাটি ভাজি লওঁ, ভাজি লৈ আমি এঠাইত যাম। চাই থাকিব আমাৰ মায়ে এয়া
বেঙেনা আৰু আলু কাটি আছে। এইটো আলুটো আপোনালোকে চাওকচোন কি প্ৰকাৰৰ আলু এইটো। আপুনি কিহৰ নিচিনা দেখিছে মোক ক'বচোন। আৰু এইফালে আছে আমাৰ গোসানী খেলি। এয়া চাওক, সেয়া আলু ল'ব গৈছে, তাই আলু ল'ব গৈছে। নালাগিবা এইফালে চোৱাই পিনে এইটো গোসানী নাই। হাই গাইজ, আমাক এয়া ওচৰৰ মানুহ এগতে ভাত খাবলৈ মাতিছে, গতিকে মা আৰু খুৰাৰ কাৰণে ভাত ৰেডি কৰি থ'লোঁ। থৈ এয়া আমি ওলাই মিলাই ৰেডি হৈছোঁ। আৰু আমাৰ গোসানী কাণ্ড কাৰখানাবোৰ চাওকচোন অকণমান। হাই গাইজ, এতিয়া ৰাতি 9:30 বাজিছে আৰু আমাৰ গোসানী ক'ত বহি আছে দেখিছেনে? এয়া বিচনাৰ একদম বক্সৰ ওপৰত, এই বিচনাৰ বক্সৰ ওপৰত বহি আছে। চাওকচোন, সৰু ল'ৰা ছোৱালী ভৰিকেইটা কিমান মৰম লগা হয়। টিকলা টিকলা ভৰি আৰু টিকলা টিকলা হাত। দেখুৱাই দিয়াচোন গোসানী, হাতখন চাওঁ। টিকলা টিকলা হাত, টিকলা টিকলা উঠ, টিকলা টিকলা চকু। আমাৰ গোসানী, সেইজনী আমাৰ গোসানী। আৰু তাইক ইয়াত বহাই দিয়াৰ লগে লগে এয়া দেখিছে নহয়, এইটোত থকা বস্তুখিনি লাগিবলৈ বিচাৰে। এইটোত কি বস্তু থাকে জানেনে? এইটোত মই থওঁ, এইটো বাহাটো। তাইক যেতিয়া মানে সৰুতে কফ হৈছিলে, কফ জমা হৈছিলে, তেতিয়া এইটো ডক্টৰ দিছিলে চিপলাৰ। আৰু এইটো বস্তুত মই যিখিনি মোক ৰাতি লাগতিয়াল হয়, সেই বস্তুখিনি থওঁ। মোৰ ৰাতি লাগতিয়াল হোৱা বস্তুখিনি মই এইটোতে বাহাটোতে মই থৈ দিওঁ ধুনীয়াকৈ। গোটেই বস্তুখিনি আপোনালোকে দেখিছে, ভিক্স, নাকত ঘঁহা ভিক্স, আৰু লগতে আছে এইটো, এয়া দেখিছে। এইবোৰ বস্তু মোৰ লাগতিয়াল, যিবোৰ মোক একদম মানে ৰাতি মই নহ'লে নহয়। আৰু এয়া গোসানী এই ওপৰত বহি একদম কুটকুটা থাকে। আৰু মই যে কৈছিলোঁ মুন লাইটৰ এয়া ষ্টেণ্ডাল এইডাল, আৰু এইটো হৈছে মুন লাইট। এইটো এতিয়া মই জ্বলোৱা নাই, এই মুন লাইটটো ইয়াতে থৈ দিছোঁ। আৰু এইটো গেমটো ভালেই হৈ আছে, এনেকৈ থৈ দিছোঁ ৰাতি। আৰু ইয়াত আছে মোৰ এটা ধুনীয়া বস্তু, এইটো শুনকচোন, এইটো মই দাঙিব নোৱাৰা হৈ গৈছোঁ। এইটো যেতিয়া ফুল হ'ব, ইয়াত আছে 2 টকীয়া আৰু 5 টকীয়া আৰু 10 টকীয়া। এই ফুলংটো যেতিয়া ফুল হ'ব তেতিয়া কাটি পেলাই মই গোসানীৰ কাৰণে কিবা এটা বনাব লাগিব। কিমান ওলাই নাজানো, তথাপিও এইটো ডাঙৰে বাৰু এইটো। আৰু এইটো ক'তো লৰচৰ নকৰোঁ, এই জেগাডোখৰতে থাকে সদায়। আৰু মানে তৎক্ষণাত মানে 2 টকীয়া এটা পালেও ভৰাই থওঁ, 5 টকীয়া পালেও ভৰাই থওঁ। আৰু এইফালে আমাৰ গোসাঁই চাওকচোন, বডি ইমানেই গৰম। মামনু, মই তাইক মৰমতে বহুত মাত দি মাতোঁ, বহুত নাম দি মাতোঁ। 1 নম্বৰতেতো মই গোসানী বুলি মাতোঁ, আৰু মা মানুহ, মা মানে বহুত নাম আৰু যি ওলাই মুখতে।